এই আইদেউ সন্দিকৈ জন্ম হৈছিল আৰু তেখেতে এই জয়মতী বোলছবিত জয়মতীৰ অভিনয় কৰি নিজে প্ৰশংসা বুটলিবলৈ তেখেত সমৰ্থবান হৈছিল। গতিকে আমি সমূহ ছাত্ৰ ছাত্ৰী তথা আমি সমূহ লোকে তেখেতৰ যি মহাপুৰুষসকলৰ যি তেখেতৰ পদ সেই পদ লৈ আৰু তেখেতক অনুসৰণ কৰি আমিও আমাৰ জীৱন গঢ়িব লাগে। আমিও নিজৰ দেশক কেনেকৈ ভাল পাব লাগে, নিজৰ জাতিক কেনেকৈ ভাল পাব লাগে, নিজৰ দেশক কেনেকৈ ভাল পাব লাগে, তাৰ বাবে সেই মহান পুৰুষসকলৰ পৰা আমি শিক্ষা গ্ৰহণ কৰা উচিত। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোক একত্ৰিত হ'বা আৰু আমি সকলোৱে আজি এই মহান পুৰুষজনক আমি শ্ৰদ্ধাৰে কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ। ভিডিও কৰিছোঁ। জ্যেষ্ঠ আচাৰ্য জগন্নাথ দেৱ কমলাদেৱলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। তেখেতসকলৰ মাজৰ পৰা কি কি অনুষ্ঠান ল'বা নিজে নিজে ওলাই আহা। প্ৰথমে আমি ভাবিছোঁ জ্যোতি সংগীতেৰে অনুষ্ঠানভাগ আৰম্ভ হওক। ওলাই আহা অপৰাজিতা খালি জোগানে কি ইয়াৰ পাছত তোমালোকে কোনে কোনে